মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণী অৰ্থাৎ ক্লাছ 2ৰ ৰান্ধনীঘৰৰ আলাপ পদ্ধতি পঢ়িম। তোমালোকেও মোৰ লগত পঢ়িবা। ব'লা আৰম্ভ কৰোঁ। ৰান্ধনীঘৰৰ আলাপ। সোণটিহঁতৰ ৰান্ধনীঘৰত এদিন দুভাগ ৰাতি, খুটুং খাটাং ঘিটিং ঘাটাং বাজিল কাঁহী বাতি। বাতিয়ে ক'লে ঠাট্টা কৰি, তোতকৈ মইহে ডাঙৰ, ময়েই তোৰ মান ৰাখি আঞ্জা দিওঁ ভাগৰ। তাকে শুনি কাঁহীয়ে ক'লে, তই বৰ ঠেক, গৰ্ব কৰিবলৈ নাই একোকে, হাঁহি থাক খেক খেক। ফিচিঙা ফিচিঙি হাঁহি মাৰি কেৰাহীয়ে ক'লে, ফিতাহী মাৰি আমি দিওঁ ৰান্ধি বাঢ়ি, নামটো নিয় তহঁতে কাঢ়ি। হেতা খন্তি বাল্টি ঘটি নাথাকি চুপে চাপে, সুৰ মূৰকৈ দম্ভালি মাৰি উঠিল একে জাপে। আকৌ পঢ়িম। সোণটিহঁতৰ ৰান্ধনীঘৰত এদিন দুভাগ ৰাতি, খুটুং খাটাং ঘিটিং ঘাটাং বাজিল কাঁহী বাতি। বাতিয়ে ক'লে ঠাট্টা কৰি, তোতকৈ মইহে ডাঙৰ, ময়েই তোৰ মান ৰাখি আঞ্জা দিওঁ ভাগৰ। তাকে শুনি কাঁহীয়ে ক'লে, তই বৰ ঠেক, গৰ্ব কৰিবলৈ নাই একোকে, হাঁহি থাক খেক খেক। ফিচিঙা ফিচিঙি হাঁহি মাৰি কেৰাহীয়ে ক'লে, ফিতাহী মাৰি আমি দিওঁ ৰান্ধি বাঢ়ি, নামটো নিয় তহঁতে কাঢ়ি। হেতা খন্তি বাল্টি ঘটি নাথাকি চুপে চাপে, সুৰ মূৰকৈ দম্ভালি মাৰি উঠিল একে জাপে। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টেক কেয়াৰ, বাই বাই।